পুনৰ এটা নতুন ভিডিঅ'লৈ মই পিংকিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে পৌৰ নিগমৰ ভোট সো হেহে আমি ভোট দিবলৈ যাবলৈ ওলাইছোঁ আৰু সেই সুযোগতে আজি আপোনালোকক আমাৰ ভোটৰ চেণ্টাৰটো দেখুৱাম শুনামতে আজি মানুহ কম কাৰণ সকলোৱে ভোট দি আছে আহি আছে আৰু আমাৰ ঘৰৰো সকলোৱে দিলে অনলি মা আৰু মই বাকি আছোঁ সো আমি দুজনীয়ে যাম আৰু ভোট দি আহিম আৰু ভোটৰ চেণ্টাৰটো আপোনালোকক দেখুৱাম আমাৰ সৰু বাগিচাখনৰ এনেই কিছু অংশ দেখুৱাই দিলোঁ এতিয়া ফুল নাই বাৰু এতিয়া সব গছৰে অনলি পাতবিলাকে আছে কিন্তু ভাল লগা হৈছে কাৰণ কমপ্লিট গ্ৰীণ হৈ আছে এইডালত দুটা ফুল ফুলিব লৈছে সো বলক এতিয়া গৈ থাকোঁ মা ক'ত গ'ল আৰু অলপ বাকী পামে আৰু ভোটৰ চেণ্টাৰটো পালোৱে আমাৰ ভোটৰ চেণ্টাৰ ইফালে নামা আমাৰ এইখন স্কুল ফিল্ড হয় আৰু ইয়াতে ষ্টেডিয়াম বনাব বুলি শুনিছোঁ সো চাগে তাৰে কাম চলি আছে এইবিলাক এয়া দেখিছে ভোট দি আহি আছে এইটোৱে হৈছে আমাৰ ভোটৰ চেণ্টাৰটো সো দেৰি নকৰি ভোটটো দি লওঁ কাৰণ মানুহ বেছি নাই ফাইনেলি আমি ভোট দি আহিলোঁ আৰু এইটো আমাৰ মাইনু আহি গ'ল আমি অহা দেখা পাই ন একচুৱেলি আজিৰ ভিডিঅ'টো ইমান এটা দীঘল তেনেকুৱা ভিডিঅ' নহয় জাষ্ট কিছুমান সৰু সৰু ক্লিপ আছে আৰু আজি যিহেতু মোৰ অফ আছিলে সেইটো কাৰণে মই ভাবিলোঁ যে যিহেতু আজি ভোটো আছে সেইটো কাৰণে এটা সৰু ভিডিঅ' বনোৱা যাওক আৰু মোৰ যদি এই সৰু সৰু ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লাইক আৰু কমেণ্টো কৰিব পুনৰ লগ পোৱাৰ আশাৰে